পদুমণি নামৰ এখন গাঁৱত ৰমেন নামৰ এজন খৰিকটীয়া আছিল। তেওঁ দিন হাজিৰা কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল কৰিছিল আৰু তেওঁ মাজে মাজে হাবিলৈ বুলি খৰি কাটিবলৈ গৈছিল। এদিন ৰমেনে হাবিলৈ খৰি কাটিবলৈ বুলি গৈছিল। সেইদিনা বৰ ৰ'দ দিছিল। প্ৰখৰ ৰ'দত ভাগৰ লগাত ৰমেনে এজোপা গছৰ ছাঁত জিৰাওঁ বুলি থিৰাং কৰিলে। এইখিনিতে অলপ জিৰাই লওঁ, বৰ ভাগৰ লাগিছে পাই। খন্তেক সময়ৰ পাছত সেই গছজোপাৰ পৰা এজনী ভুতুনি ওলাই আহিল আৰু ভুতুনিজনীয়ে ক'লে, কোন হয় তই? মোৰ গছজোপাৰ তলত কিয় বহি আছ? ইয়াত মই থাকোঁ আৰু মোৰ গোটেই শক্তি ইয়াতেই সোমাই আছে। খৰিকটীয়াই ক'লে, মোক মাফ কৰি দে, মোৰ ভুল হৈ গ'ল। না না, তই ইয়াৰ পৰা বাচি যাব নোৱাৰ, তোক আজি মই খামেই। সেই বুলি কোৱাত খৰিকটীয়াজনে এটা বুদ্ধি পাঙিলে আৰু ক'লে, মই তোক 10জন মানুহ ইয়ালৈ আনি দিম। মোক খোৱাতকৈ 10জনক খা, বেছি পেট ভৰিব। সেই নদীখনৰ পাৰত আৰু 10জন মানুহে মাছ মাৰি আছে, তই তালৈ যা। সেই কথা শুনি ভুতুনিজনীয়ে ক'লে, ঠিক আছে, আৰু যদি তই মিছা কথা কৈছ মই তোকেই খাম। এই বুলি কৈ ভুতুনিজনীয়ে নদীৰ পাৰলৈ যাবলৈ ধৰিলে। চেক বুজি খৰিকটীয়াজনে তাৰ লগত থকা জুইশলাটো মাৰি গছজোপা জ্বলাই পেলালে। যিহেতু তাৰ গোটেই শক্তিখিনি তাতে সোমাই আছিল, সেইবাবে ভুতুনিজনীও জ্বলি ছাৰখাৰ হ'ল আৰু সি নিজৰ প্ৰাণ ৰক্ষা কৰিলে।